সুপ্ৰভাত বন্ধুসকল, কি খবৰ সুধিম আৰু পানী, কেৱল পানী, চাৰিওফালে কেৱল পানী আৰু পানী। বৰষুণত আবদ্ধ হৈ আছোঁ। ৰাতিপুৱাৰ পৰা এতিয়ালৈকে দোকানলৈ যাব পৰা নাই। ছাতি এটা আছিলে, মানুহজনে লৈ গ'ল। তো আপোনালোকেতো নিউজ চেনেলকেইটাত দেখা পাইছে, পানী, খালী চাৰিওফালে পানী আৰু পানী। গুৱাহাটীতো বৰঞ্চ বহুত পানী হৈছে, বিশেষকৈ নবীন নগৰ, জু ৰোড, ৱাৰলেছ সেইবিলাকতো বহুত পানী হৈছে। নবীন নগৰতো বুকুলৈকে পানী। তো বলক মই আপোনালোকক দেখাব লৈছোঁ পাহাৰৰ পৰা কেনেকৈ পানীবোৰ নলাই দি যায়। শব্দ চাগে শুনা পাইছে, কিছুমান দেখাব বিচাৰে নহয়। এয়া পানী দেখা পাইছে, পানী এনেকৈ নালাই দি পাহাৰৰ পানীবোৰ যেতিয়া তললৈ যায়, তো তললৈ গ'লে মানে কি হয়, পাহাৰৰ পানীবোৰ গৈ তলত গৈ পানীবোৰ যেতিয়া জমা হয়, তেতিয়া আপোনাৰ গুৱাহাটীৰ ঠায়ে ঠায়ে পানী হয়। ঠিক আছে, লগতে এই পানীবোৰ গৈতো ভৰলুত পৰেগৈ। ভৰলুত যেতিয়া ভৰ্তি হৈ যায়, তো ওপৰেদি বাগৰি যায়। বাগৰি গ'লে সাধাৰণতে পানী হয় ঠাইবিলাকত। তো সেইকাৰণে গুৱাহাটীত সাধাৰণতে পানী বহুত হয়। গাঁৱততো পানী হয়েই, আৰু এইকেইদিন বৰষুণে বহুত জুৰুলা কৰি দিছে। বিশেষকৈ ময়ো দোকানত যাব পৰা নাই। তো গৈ আছোঁ, বলক আপোনালোকক দেখাই আছোঁ পানী আৰু পানী। এটা ছাতি আছিলে, মোৰ স্বামীয়ে লৈ গ'ল। এতিয়া মই বৰষুণতে ভিজি যাব লগা হৈছে। এয়া চাওক পানী, এনেকৈ নলাই দি পানী যায়। এনেকৈ নলাই দি পানী গৈ আপোনাৰ যেতিয়া মানে সমান অঞ্চলবিলাকত যেতিয়া দাদাবিলাকে কৈ আছে ৰ'দ দিছে, বৰষুণতে ভিজি গৈ আছোঁ মই। ছাতিটো নাই ছাতি নাই মানে স্বামীয়ে ছাতিটো লৈ গ'ল। তো ছাতি নাই, মই বৰষুণতে ভিজি গৈ আছোঁ। দেৰি হৈ গৈছে, বিশেষকৈ বৰষুণে সাধাৰণ মানুহখিনিক বহুত জুৰুলা কৰিছে। এইকেইদিন ভিডিঅ' দিব পৰা নাই। যোৱাকালি বাইদেউৰ ঘৰত গৈছিলোঁ, মোবাইলটো মোৰ ধুইছে ৰ'ব, ছাতি নাই মোৰ লগত। যোৱাকালি মই বাইদেউৰ ঘৰত গৈছিলোঁ, ময়ো আবদ্ধ হৈ আছিলোঁ। ৱাৰলেছত বহুত পানী হৈছিলোঁ, ৱাৰলেছৰ পৰা চাৰ্ভেলৈকে বহুত পানী, গাড়ীবিলাক মানে ফাঁচি গৈছিল। তো এতিয়া হৈছে পানী হৈছে সমস্যা। সৰু কালৰ পৰা পঢ়ি আহি আছিলোঁ অসমত বানপানীৰ সমস্যা। এতিয়া বৰ্তমান দেখাইছে যে অকণমান বৰষুণে দিলে বানপানী হয়চোন। অকল গাঁওবিলাকত বুলি নহয়, তো গুৱাহাটীতো অকণমান বানপানী হয়। দাদাজনে মাতি আছে, ৰ'ব 1 মিনিট আহক। দাদাজনে ছাতিটো লৈ আহিছোঁ, মাতি আছে। তো গৈ আছোঁ, বলক লগতে দেখাই দিম। এজন হৈছে দাদা, এই দাদাজনে কৈছে আহা বুলি। তো ৰাইজসকল, দাদাৰ ছাতিটোৰ তলতে মই গৈ আছোঁ। আপোনালোকক ভিডিঅ'টো ভালকৈ আজি দেখাব পৰা নাই, কাৰণ ছাতি এটা হেৰালে। এটা স্বামীয়ে লৈ গৈছে, ৰাতিপুৱাই লৈ গৈছে। মই এই দাদাৰ লগতে আহি আছোঁ। তো কথাটো হৈছে পানী, এইকেইদিন বৰষুণৰ পানীয়ে বিশেষকৈ আমাক বহুত জুৰুলা কৰিছে। সাধাৰণ মানুহখিনিৰ কামলৈ যাবলৈ অসুবিধা হৈছে। আৰু মইতো ক'লোৱে আপোনালোকক, নবীন নগৰ, GS ৰোডৰ যি নবীন নগৰ আছে আৰু জু ৰোড, সেইবিলাকতো আপোনালোকে চাবই নোৱাৰে। আৰু বিশেষকৈ মইতো গৈ আপোনালোকক দেখাব নোৱাৰোঁ, নিউজ চেনেলবিলাকে দেখাই আছে। তো আপোনালোকে যদি চাব বিচাৰিছে, তো গৈ পিনে চাব পাৰে কেনেকুৱা অৱস্থা হৈছে। মানুহবিলাকে গোটেই ঘৰ বুৰ গৈছে। আমিতো বহুত আৰামতে আছোঁ। তো ঠিক আছে, বেছিকৈ নকওঁ। তো এয়াই হৈছে পানীৰ সমস্যা। তো পানীবিলাক কেনেকৈ গুৱাহাটীত পানী হয়, পাহাৰৰ পানীবোৰ কেনেকৈ নলাই দি নামি গৈ মানে গুৱাহাটীৰ কিছু অঞ্চলত পানী মানে সমস্যা হয়, সেইখিনি মই আপোনালোকক দেখালোঁ। একেকৈ আজিলৈ মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, বাই।